আমি এইখিনি ক'ব বিচাৰিম যে বিদায় মানে আমি এইটো নুবুজাও যে আমাৰ ষ্টুডেণ্টবিলাকক আমি বিদায় দিলোঁ আগন্তুক সময়ৰ কাৰণে আমি যিখিনি সিহঁতক প্ৰিপেয়াৰ কৰিব লাগে যে ফিউচাৰ জেনেৰেশ্যন হয় আমাৰ এইখিনি ল'ৰা ছোৱালী কাৰণ এইখিনি ল'ৰা ছোৱালী আমাৰ এই পৃথিৱীখন আগুৱাই লৈ যাব আৰু আজমল ফাউণ্ডেশ্যনৰ অধীনত আমাৰ যিমানখিনি কলেজেছ আছে আমাৰ মটোৱে হৈছে এইটো যে আমি সিহঁতক এজন ভাল হিউমেন বিং বনোৱাটো পঢ়াৰ লগত সমান্তৰালে সিহঁতৰ যিখিনি অলৰাউণ্ড ডেভেলপমেণ্ট সেইখিনি আমি ফ'কাছ কৰোঁ সদায় আৰু যেন সিহঁতে নেক্সট যিখিনি সিহঁতৰ লাইফত ফেজেছ আহিব সেই ফেজবিলাকত যেন সিহঁতে কেতিয়াও সিহঁতে উজটি খাব লগা নহয় তাৰে কাৰণে আমি সিহঁতক আজি ফেয়াৰৱেল এখন পাতিছোঁ আৰু তাতে যিখিনি গোটেই বছৰটো আমি যিখিনি সিহঁতক পঢ়ালোঁ বা যিখিনি সিহঁতক শিক্ষা আমি দিব লাগে এজন ভাল মানুহ হোৱাৰ কাৰণে সেইখিনি আৰু এবাৰ আমি ৰিলিভ কৰিবলৈ বা আমি আৰু এবাৰ অলপ সময়ত আমি সেইখিনি সোঁৱৰাবৰ কাৰণে এই সভাখন পাতিছোঁ আমাৰ ল'ৰা ছোৱালী ডেফিনেটলি আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চৌধুৰী বজাৰৰ একোটা ডায়মণ্ড হয় সিহঁতে উজ্বলিব আৰু এই সমাজখনক আগুৱাই লৈ যাব আজি আমাৰ অতিথি আছিলে আমাৰ বদৰুল ছাৰ এইখন কলেজৰ প্ৰথম প্ৰিন্সিপাল তেওঁ প্ৰায় 10 বছৰ ছাৰ্ভ কৰিছে তাৰপিছত আমাৰ চিফ গেষ্ট আছিলে গেষ্ট অফ অনাৰ আছিলে ডক্টৰ শামীম শফিকা মেডাম আমাৰ তেওঁ হৈছে কলেজ ইনস্পেক্টৰ আজমল ফাউণ্ডেশ্যনৰ মিষ্টাৰ ৰফিকুল ইছলাম ছাৰ কলেজ কোঅৰ্ডিনেটৰ AGI আজমল ফাউণ্ডেশ্যন আগন্তুক চূড়ান্ত HS পৰীক্ষাত কিমানজন শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব আমাৰ ছেকেণ্ড ইয়াৰৰ পৰা অৱতীৰ্ণ হ'ব 31 জন আৰু ক্লাছ 10ৰ পৰা অৱতীৰ্ণ হ'ব 16 জন শেষতে শিক্ষাৰ্থীসকলক কি মেছেজ দিব বিচাৰে একদম শেষ মেছেজ এয়াই দিব বিচাৰিম যে তোমালোক এই পৃথিৱীখন আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি তোমালোকৰ শিক্ষা ল'বলৈ জৰুৰী কাৰণ আজিৰ তাৰিখত শিক্ষা অবিহনে আগুৱাই যাব নোৱাৰিব যিমান শিক্ষা ল'বলৈ আছে বা ল'বলৈ পাৰা তোমালোকে লোৱা কাৰণ এডুকেশ্যন কেন চেঞ্জ দ্য ছ'চাইটি অনলি এডুকেশ্যন কেন চেঞ্জ দ্য ছ'চাইটি এই মই ক'ব বিচাৰিম যে শিক্ষাৰ ক্ষেত্ৰত যেন কেতিয়াও অৱহেলা নকৰে আৰু এই পৃথিৱীখন ধুনীয়া বনাবলৈ হ'লে একমাত্ৰ শিক্ষা হৈছে আমাৰ একমাত্ৰ